মহামাৰীৰ এই সময়ত চৰকাৰী নিয়ম উলংঘন নকৰিবলৈ ৰাজনীতিৰ নেতাক আহ্বান। আজি হঠাৎ কলাইগাঁৱত উপস্থিত হয় মন্ত্ৰী ৰিহন দৈমাৰী। সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান সমগ্ৰ দেশৰ সন্ত্ৰাস সৃষ্টি কৰা কৰোনা মহামাৰীৰ সজাগতাৰ কাৰণে ওদালগুৰি জিলাবাসী সচেতন হ'বলৈ আহ্বান জনায়। লগতে গুৱাহাটীত যোৱা বা গুৱাহাটীৰ পৰা অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। আন এক প্ৰসংগত কয় যে কলাইগাঁও, ওৰাং, ওদালগুৰি, ডিমাকুচি ভাল চেকিং পোষ্ট হ'ব লাগে বুলি কয়। আনহাতে তেওঁ কয় যে সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁৰ কোনো ধৰণৰ নিৰ্বাচন খেলাক লৈ আপত্তি নাই, যদিও গুৱাহাটীৰ পৰা কোনো ধৰণৰ ৰাজনৈতিক নেতাক এই মহামাৰীৰ সন্দিক্ষণত ওদালগুৰি জিলাত প্ৰৱেশ নকৰিবলৈ কয় আৰু চৰকাৰী নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায়। লগতে দৈমাৰীয়ে কলাইগাঁও কাণ্ডৰ দোষীক তীব্ৰ প্ৰকাৰে গৰিহণা দি কয় যে এই কাণ্ড যাতে দ্বিতীয়বাৰ নহয়, দোষী উচিত শাস্তি পাব লাগে, অনুসন্ধান চলি আছে। এই ক্ষেত্ৰত ৰাজ্যক সহায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে কিছু সময় প্ৰয়োজন হ'ব, গতিকে ৰাজ্যক ধৈৰ্য ধৰিবলৈ কোৱাৰ লগত তদন্তৰ কাম যাতে লেহেমীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। কৰিব পাৰে উচিত বিচাৰ হোৱাটো আমিও বিচাৰোঁ আৰু স্থানীয় মন্ত্ৰী হিচাপে মই ব্যক্তিগতভাৱে ইয়াত ভালকৈ তদন্ত হোৱাটো মই নিজে বিচাৰিছোঁ। আজিও মই আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ। প্ৰয়োজন হ'লে মই আজি দিছপুৰ কথা পাতিম। ইয়াত যাতে ভাল ইনকুৱাৰী হয়, সেই কালপিটটো যাতে আমি উলিয়াব পাৰোঁ, তেওঁ উচিত শাস্তি যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। ছাৰ, ৰাইজে কৈ আছে যে ছাৰ এইটো লেহেমীয়া হৈছে বুলি কৈছে, মানে কোনো একো এটা সোনটো লোৱা পৰা নাই, এনেকুৱা একো 6 দিন হৈ গ'ল পাৰ হৈ গ'ল। একজেক্টলি লেহেমীয়া নহয়, মইতো কৈছোঁ মই একদম নিজে ক্ল'জ কণ্টেক্টত আছোঁ আৰক্ষী বিভাগৰ লগত। গতিকে তেওঁলোকে মোক কথা দিছে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে কালপিটত কৰায়ত্ব কৰিব পাৰিব, তেওঁলোকে মোক কথা দি আছে। গতিকে আমি অলপ অপেক্ষা কৰোঁ, তাৰপিছত দেখা যাব কি হয়। ইয়াৰ পৰা আৰু যদি বেছি ভাল ইনকুৱাৰী দিব লাগে, ডাঙৰ ইনকুৱাৰী দিব লাগে, আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। কিন্তু মই নাভাবোঁ আমাৰ অসম আৰক্ষী CID বিভাগ সেইখিনি তদন্ত কৰি ইয়াৰ কালপিটটো ওলাব নোৱাৰিব, মই নাভাবোঁ। মোৰ এটা বিশ্বাস আছে নিশ্চয় কালপিটটো দেখিছোঁ যে একাংশ এতিয়া বিটিচিত তাৰমানে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু একাংশ নেতাই অংশগ্ৰহণ কৰা আমি দেখিছোঁ গুৱাহাটীৰ পৰা আহি। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব? হয়, আমাৰ ওদালগুৰি জিলা আৰু এতিয়া নতুনকৈ মোক গোৱালপাৰা জিলাত এই কৰোণা যি মহামাৰী, ইয়াৰ জিলাসমূহত চোৱা চিতা কৰিবৰ কাৰণে মোক দায়িত্ব দিছে। আৰু ইতিমধ্যে আমি ওদালগুৰি জিলাত আমি উপায়ুক্ত ডাঙৰীয়াক মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যে যিহেতু গুৱাহাটীত মানে মহামাৰী ৰূপটো লৈছে COVID-19, তাৰমানে নাম্বাৰছ অফ কেছেছ বাঢ়ি আছে, তো সেইকাৰণে আমি যিহেতু ওদালগুৰি এতিয়া অলপ ভাল ইয়াত আছোঁ, সেইকাৰণে আমি কৈছিলোঁ যে ইয়াৰ পৰা মানুহ গুৱাহাটীত যাব নালাগে, কোনো কাম নাথাকিলে গুৱাহাটীত যাব নালাগে আৰু গুৱাহাটীৰ মানুহ ইয়াত আহিব নালাগে। তৎসত্ত্বেও আমি দেখা পাইছোঁ 2-এজন অহা যোৱাটো কৰি আছে। পৰহি দিনাখন আমাৰ আৰক্ষী অধীক্ষক তেখেতক মই ইতিমধ্যে আকৌ জোৰ কৰি মই নিৰ্দেশ দিছোঁ, আমাৰ কালাইগাঁৱত এটা ভাল চেকিং হ'ব লাগে, ৰৌতাত ভাল চেকিং হ'ব লাগে, ওৰাঙত হ'ব লাগে, কেৰাবাৰীত হ'ব লাগে, ডিমাকুচিত হ'ব লাগে। কোনো মানুহ যাতে গুৱাহাটীৰ পৰা আহি ইয়াত যাতে সোমাব নোৱাৰে। তৎসত্ত্বেও হয়তো 2-এটা কোনোবা বেলেগ ৰাস্তা দি আহিব পাৰে। তৎক্ষণাত আপোনালোকে যদি এনেকুৱা অহা যদি গম পায়, আমাৰ আৰক্ষী লোকসকলক আপোনালোকেও জনাওক, আমাকো জনাওক, আমি লগে লগে আমি ব্যৱস্থাটো আমি ল'ম। কাৰণ আমি জানো আমাৰ ওদালগুৰি জিলাৰ মানুহবিলাক এই COVID-19 সংক্ৰমণৰ পৰা অন্ততঃ অলপ আঁতৰত ৰাখিব পাৰিলে ভাল। আমি সকলোৱে চেষ্টা কৰিছোঁ, আমাৰ ওদালগুৰি জিলাবাসী ৰাইজে সকলোৱে আমাক সহযোগ কৰিছে, যাৰ কাৰণে অন্ততঃ যিখিনি ইয়াত কেছ ইতিমধ্যে আমি পালোঁ, এতিয়া নাম্বাৰটো লাহে লাহে কমি আহিছে। এতিয়া ৰাইজে অলপ সজাগ হ'ব লাগিব, আপোনালোকে অলপ সহযোগ কৰক। আৰু মই ভাবোঁ যদি সেইটো যদি আমি কৰোঁ, আমি অন্ততঃ ওদালগুৰিটো অলপ নিৰাপদভাৱে আমি লৈ যাব পাৰোঁ। এতিয়া বহু জেগাত দেখিছোঁ আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মেইনটেইন নকৰোঁ, মাস্ক মানুহবিলাকে নলগায়। গতিকে মোৰ এটা আহ্বান ওদালগুৰি জিলাৰ ৰাইজক, মাস্ক সকলোৱে পৰিধান কৰক আৰু যিটো সামাজিক যিটো দূৰত্ব সেইটো অলপ বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰক। ছাৰ, যিহেতুকে ছ'চিয়েল মিডিয়াত এই বস্তুটো মানে ওদালগুৰিত আহি বিজেপি নেতাই সভা সমিতি কৰা বুলি আচলতে ভাইৰেল হৈছে, আৰু সেই ক্ষেত্ৰত আপুনি কি ধৰণৰ ব্যৱস্থা কৰিব? যদি কোনোবা যদি গুৱাহাটীৰ পৰা বিজেপি নেতা আহিছে, মই তেওঁলোকক আহ্বান জনাম, তেওঁলোকে আহিব নালাগে। এতিয়া নিৰ্বাচন খেলক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিহেতু এতিয়া চৰকাৰে এটা ব্যৱস্থা লৈছে, গুৱাহাটী মানুহক আমাৰ জিলাখনত আমি সোমাবলৈ দিয়া নাই, গতিকে সেই নিয়ম নীতিটো মানিবৰ কাৰণে
মই অনুৰোধ জনাইছোঁ। বেলেগ ৰাজনৈতিক দলে সভা সমিতি কৰিলে বিজেপি নেতা আছে, তেওঁলোকে কৰাটো মোৰ ক'বলগীয়া একো নাই, কিন্তু গুৱাহাটীৰ পৰা যদি কোনোবা আহিছে মই আহ্বান জনাম, যিসকল বিজেপি নেতা ইয়াত আহিছে তেওঁলোকে এতিয়া আহিব নালাগে। অলৰেডিটো আহিলে ছাৰ গণসংগ্ৰাম মানে হোৱাৰ এটা মানে আশংকা কৰা হৈছে, ৰাইজে আশংকা প্ৰকাশ কৰিছে। সেইকাৰণে আৰু যিসকলে সেইজন ব্যক্তিৰ লগত বিশেষ ব্যক্তিৰ লগত মানে সংস্পৰ্শত আহিছে সেইসকলৰ আপোনালোকে আমাক স্পেচিফিক যদি ইনফৰমেশ্যন দিব পাৰে নিশ্চয় আমি কোৱাৰেণ্টাইন কৰাৰ কাৰণে আমি ব্যৱস্থাটো কৰিম, কিন্তু প্ৰমাণটো হ'ব লাগিব না, প্ৰমাণ হ'ব লাগিব তেওঁলোকৰ যোগেদি এই সংক্ৰমণটো হৈছে। সেই প্ৰমাণটো যদি পায় তেতিয়াহ'লে আমি নিশ্চয় ব্যৱস্থাটো ল'ম। মই বাৰে বাৰে আহ্বান কৰিম, গুৱাহাটীৰ পৰা কোনো ৰাজনৈতিক নেতা, সি বিজেপিয়ে হওক, কংগ্ৰেছেই হওক বা যিকোনো দলেই নহওক কিয়, অন্ততঃ এতিয়া এই মুহূৰ্তত কোনো আহিব নালাগে।